নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ ডু। বন্ধুসকল, আপোনালোকেতো জানেই যে অহা 5 তাৰিখে মেঘালয়ৰ ভিতৰতে সৰ্ববৃহৎ খেল হোৱাৰ কথা আছে। আপোনালোকৰ কোনোবাই যদি এই খেলখনৰ টিকট ল'বলৈ বিচাৰিছে তেনেহ'লে আপোনালোকে মই স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰক বা মোৰ লগত আপোনালোকে ফোনত যোগাযোগ কৰক। আপোনালোকৰ যিমান লাগে সিমান টিকট মই দি দিম। বন্ধুসকল, আপোনালোকেতো জানেই যে মেঘালয়ৰ খেল মানে এখন বহুত ভাল খেল হয়। আপোনালোকে বন্ধুসকল এটাই বহুত ভুল কৰে যে আপোনালোকে কম টকাতে বহুত দামী উপহাৰ চায়, গতিকে আপোনালোকে সদায় ঠগন খায়। আৰু যিবিলাক ভাল খেল হয় আপোনালোকে সেই ভাল খেলবিলাকৰ টিকট নলয়। বহুত ডাঙৰ উপহাৰ দিয়া নাই, কিন্তু ইয়াতে বহুত ভাল উপহাৰ আছে। আপোনালোকৰ যদি ভাগ্য ভাল হয় তেনেহ'লে আপোনালোকেও এই খেলখনত নিশ্চয় কিবা এটা ভাল উপহাৰ লাভ কৰিব পাৰে। বন্ধুসকল, মই আগলৈকে আপোনালোকক এটা কথা কৈ থৈছোঁ, যদিহে কম টকাত বেছি উপহাৰৰ লোভ দিয়ে তেনেহ'লে আপোনালোকে তেনেধৰণৰ টিকট আৰু নিকিনিব। আৰু মই আপোনালোকক অসমৰ খেলৰ বিষয়েও কৈ দিছোঁ, আপোনালোকে যিখন বামাখাটাৰ খেল আছে আৰু যিখন হাউলীৰ খেল আছে সেই দুইখন খেলৰ বাহিৰে আৰু এখনো খেলৰ টিকট নিকিনিব। আপোনালোকেতো গম পাইছে যে গুৱাহাটী বেতকুছিৰ যিখন লটাৰী খেল আছিলে সেই লটাৰী খেলখন আৰু নহয়। গতিকে আপোনালোক সকলোৱে মোৰ পৰা যিমান টিকট লৈছিলে আপোনালোকক মই সেই টিকটবিলাক এক্সচেঞ্জ কৰি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আপোনালোকে অতি সোনকালে মোৰ লগত যোগাযোগ কৰি সেই টিকটখিনি 6 তাৰিখৰ বা 5 তাৰিখৰ টিকটৰ লগত এক্সচেঞ্জ কৰি লওক। বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি সকলোৱে ভিডিঅ'টো লাইক এটা কমেণ্ট কৰি দিব। লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। এতিয়ালৈ দেখোন বাই।